ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ভাইটি মিক্সাৰলৈ আকৌ এটা নতুন ব্লগৰ সৈতে স্বাগতম। আৰু আজি গৈ আছোঁ দুজন গেষ্ট আহিছে ৰেলৰ পৰা। তেখেতসকলে মানে মোক ফোন কৰিছে, কৈছে যে গুৱাহাটীখন অলপ গোটেই নুঘূৰে আৰু মানে মোক কৈছে যে উমানন্দত যাম আৰু এনে ফেঞ্চি বজাৰত অলপ ঘূৰিব। আৰু তাৰপিছত মই কৈছোঁ ঠিক আছে বাৰু, কিন্তু তেখেতসকলে মানে আজি নাহে। আজি তেখেতসকলে হোটেল বুক কৰি থাকিব আৰু মোকো থকাৰ কথা কৈছে, অহাকালি আহিব। আৰু মই কৈছোঁ ঠিক আছে। তাৰপিছত মই এতিয়া ওলাই আহিলোঁ। এতিয়া ফাৰ্ষ্ট টাইম যাম শুৱালকুছি যোৱা কথা নাছিল, কিন্তু মই ভাবিলোঁ তেখেতসকলক শুৱালকুছিৰ ফালে অলপ লৈ যায়, শুৱালকুছিৰ ফালেও দেখাওঁ। তাৰপিছত শুৱালকুছি যাম। এতিয়া শুৱালকুছিত যাই আপোনালোকক গোটেই ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম, গতিকে আপোনালোকে চাই থাকিব। গতিকে এতিয়া মই যাম ফাৰ্ষ্ট টাইম নলবাৰীত। আৰু বতৰটো চাওকচোন গাইজ, ৰাতিপুৱাৰ পৰা পূৰা বৰষুণ। গতিকে বৰষুণ হ'লেও মানে তেখেতসকলক মানে অলপ ঘূৰাম, কাৰণ তেখেতসকলে যিহেতু যাব পৰহি। গতিকে অসম ভ্ৰমণৰ কাৰণে আহিছে। তেখেতসকলে অসমত মানে কি কি বস্তু আছে অলপ চাব বিচাৰিছে। কম সময় হ'লেও মানে যোৱা কথা আছিল কাজিৰঙাত, কিন্তু কাজিৰঙাত এতিয়া বোলে চাফাৰীৰ ভিতৰত বন্ধ হৈ আছে। গতিকে কাজিৰঙাটো কেঞ্চেল হ'ল আৰু গুৱাহাটীতে অলপ ঘূৰাব বিচাৰিছোঁ। গতিকে চাওঁ। আৰু গাইজ এটা কথা, আজি মানে দিনটো তামাম বৰষুণ দি আছে। বৰষুণ দিলেও মানে তেওঁলোকে মানে যাবলৈ ওলাইছে, যিহেতু যাবই, কাৰণ পৰহি মানে তেওঁলোকে ঘৰত যাব। গতিকে আজি গৈ তেওঁলোকে আজি নাহে, আজি ৰাতিটো থাকিব ক'ৰবাত মানে হোটেল বুক কৰি কিনে থাকিব। আৰু ময়ো ক'ৰবাত থাকি দিম ৰাতি। গতিকে থাকি কিনে গোটেইখিনি বস্তু আপোনালোকক যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো আৰু গাইজ আহি শুৱালকুছিৰ প্ৰথমখন দোকানতে সোমালোঁ, জেউতি চিল্কালয় বুলি। আৰু ইয়াতে এখেতসকলে মানে কাপোৰ চাই আছে, মই দেখালোঁ আপোনালোকক। কাপোৰ চাপোৰ লৈ আমি এতিয়া গৈ আছোঁ কাপোৰৰ ফেক্টৰীত, য'ত মানে কাপোৰবিলাক বনোৱা হয়, তাত গৈ আছোঁ। এনেকৈ আহি পালোঁ আমি। এতিয়া ৰানিং হৈ আছে পুৰা ন? এইটো কি বস্তু এটা? এইটো কাৰ্ড বুলি কয়, কাৰ্ড। এইটো ইয়াতে মানে ফুলবিলাক তোলা হয় নেকি? কাৰ্ড হয় ইয়াতে, মানে ডিজাইনটো ইয়াতে ডিজাইনটো ইয়াত থাকে। ইয়াৰ পৰা আহি যায় ডিজাইন। डिजाइन ये जो छेद छेद है ना, इसे डिजाइन है। ये छेद के हिसाब से, ये इस छेद के हिसाब से ये उठता है। हाँ। और बाद में ये दीदी ये कर रहा है, देखिए। এই সূতাটো কেনেকৈ হেৰি কৰে সেইটো চাব পাৰিলে ভাল হ'লে। মেহনত বহুত আছে ইয়াতে ন এইবিলাক। सिंगरे এনেকা লৈ আহো আমি, এনেকা ये तो सुरा दे होदी এনেকা লৈ যাম। ये देखिए, ये से लाते हैं और ये बो में मतलब खोज देते हैं। ऐसे ऐसे करके हम काम चला रहे हैं। मेहनत बहुत है इसमें, मेहनत बहुत है। एक साड़ी में 1 महीना लगता है होने में। हेलो, এক জোৰত 1 মাহ লাগি যায়। কিমান দিন লাগি যায় এনে? 6 দিন 7 দিন লাগে। আপোনালোকৰ পুৰা হেৰি হৈ গৈছে না, আপোনালোকৰ পুৰা হেৰি হৈ গৈছে। 6 দিন 7 দিন লাগে বেডশ্বীট আৰু দুটা বালি লাগে 15-16 দিন। ये हाथ का काम आदमी से ही होता है, इसलिए कुछ होता नहीं। हमारा जो आसाम से, हाँ आसाम। আৰু শুৱালকুছিৰ পৰা চিধা আমি আহিলোঁ গুৱাহাটী শিঙিমাৰী হৈ। এতিয়া পালোঁ শৰাইঘাট ব্ৰিজ, আৰু এতিয়া আমি যাম উমানন্দত। তাৰে আগতে গাড়ীখন মই পাৰ্কিং কৰিলোঁ ৰ'ব। এইটো চাওক গাইজ, কি পাৰ্কিং! গাড়ীটো উঠাই কিনে ঠেলি দিব পাৰি। এতিয়া ময়ো তাতে সোমাই দিম গাড়ীখন। মই এইটোত সোমাওঁ, এইটো যে খালী আছে সেইটো এইফালে লৈ আহিব। আৰু এনেকৈ গাড়ী টিকেট কাটি আমি তিনিওটাই গৈ আছোঁ একেলগে। সন্মুখত ৰখি আছে আমি যোৱা জাহাজখন হ'ব জলপৰী। আৰু এটা কথা গাইজ, যিহেতু পানীৰ সোঁতটো যথেষ্ট বেছি, সেইকাৰণে মানে সেই উমানন্দত ঘাটত নিনিয়ে। তেখেতসকলে কৈছে যে আমি চাইডে ঘূৰাই লৈ আহিম। উমানন্দত মানে পানীৰ সোঁতটো যথেষ্ট বেছি, যিহেতু মানে তাত ৰখোৱাত অলপ অসুবিধা হয়, সেইকাৰণে তেখেতসকলে তাত নিনিয়ে।
চাইডে চাইডে ঘূৰাই লৈ আহিব। গতিকে সেনেকৈ হ'লেও আমি আহিছোঁ যিহেতু সেইসকলেও মানে উঠাৰ এটা ইচ্ছা কৰিছে, সেইকাৰণে মই ক'লোঁ ব'লক তেতিয়াহ'লে এনেকৈ হ'লেও উঠোঁ। আৰু সেনেকৈ তেখেতসকলে মান্তি হ'ল। তাৰপিছত সেনেকৈ লৈ আহিলোঁ আৰু এইখনতে আমি যাত্ৰা কৰিম। ভিতৰত বৰ্তমান খালী চাওক, চকী টকী খালী হৈ আছে আৰু এনেকৈ 2-এজন মানুহ সোমাই আছে। আৰু আমি এতিয়া ইয়াত নবহোঁ, ওপৰত যাম। ওপৰত প্ৰথম মহলা আছে, তাত গৈ তাত বহিম। গতিকে চাওকচোন, পানী জাহাজৰ ভিতৰত গাইজ আজি পানী জাহাজত চাফাৰ কৰিম। এয়া চাওক ব্ৰহ্মপুত্ৰ, মই এখন পানী জাহাজৰ ভিতৰত আছোঁ বৰ্তমান। এয়া চাওক ব্ৰহ্মপুত্ৰ, পানী পূৰা বহুত হৈছে। আৰু মই যোৱা কথা আছিল উমানন্দত, কিন্তু উমানন্দত এতিয়া যাব নোৱাৰি গাইজ, পানী বহুত যিহেতু, মানে ধাৰ বহুত, জাহাজখন ৰখোৱাত অলপ অসুবিধা হয়। সেইকাৰণে মানে ওচৰৰ পৰা ঘূৰাই আনিব। এইখন চাওক কিমান স্পীডত গৈ আছে গাইজ। এয়া চাওক মই এতিয়া ভিতৰত আছোঁ, মানুহ আহি আছে বৰ্তমান। আৰু এনেকৈ ওপৰ মহলাত উঠি গাইজ চকুৰ তাৰি পিৰিক পাৰাকৈ চাই আছোঁ। আৰু অলপ কিনকিনীয়া বৰষুণো দি আছে। আৰু সেই যে খুঁটাবিলাক দেখিছে কি বা বনাব তাত। আৰু এনেকৈ 2-এজন মানুহ উঠি আছে লাহে লাহে। আৰু আমাৰখনত বেছি মানুহ নাই। এনেকৈ সেই যে দেখা পাইছে সেইটোৱে হ'ল উমানন্দ। তাত যিহেতু পানীৰ সোঁত বেছি, এতিয়া তাত যাব নোৱাৰোঁ। গতিকে চাইডে চাইডে ঘূৰাই লৈ আহিব আমাক। আৰু এনেকৈ আমাৰ সন্মুখত থকা এই জাহাজখন যিহেতু মানুহ দি ফিল আপ হৈ গ'ল, ওপৰত তলত আছেনে নাজানো। গতিকে এনেকৈ তেওঁলোকে লাহে লাহে যাব ওলালে। আৰু এনেকৈ আমাৰ সন্মুখত তেওঁলোকে আগত গুচি গ'ল আমাতকৈ। আৰু আমি তেওঁলোকৰ পিছে পিছে এনেদৰে গৈ আছোঁ লাহে লাহে। সঁচাকৈ গাইজ নদীত এনেকৈ মানে চাফাৰ কৰি ধুনীয়া লাগে দিয়ক। চাওক এয়া উমানন্দ ইফালে। আৰু এনেকৈ গৈ আছোঁ মই। আৰু পানী যথেষ্ট বেছি হৈছে, তাৰমানে বেছি হোৱাৰ কাৰণে তাৰমানে কি হৈছে, তাতে মানে জাহাজখন মানে পাৰ্কিং কৰাত অলপ অসুবিধা হয়, মানে ধাৰৰ কাৰণে। সেইকাৰণে মানে তাত নিব খোজা নাই, এনে কাষেৰে ঘূৰি আহিব চাগে, হয়তো এনেকৈ যায়, সেনেকৈ ঘূৰি আহে নেকি নাজানো। কি ধুনীয়া এটা ভিউ চাওক গাইজ। আৰু মই বেক চাইডটো অলপ দেখাই আছোঁ, একবাৰ চাওক মোৰ বেক চাইড। ইফালে চাওক মানুহ আছে, এইটো ঘাটৰ পৰা আহিছোঁ। শিলকেইটা মজা লাগিছিল গাইজ, তাতে একবাৰ যাব মন গৈছে। চাওক ঠাইখিনি ধুনীয়া লাগছে। এইখিনি বালিচৰ পৰি আছে ধুনীয়াকৈ। আৰু এই আমাৰ আগত যে সেইখন গৈছিল, মই যে ফাৰ্ষ্ট টাইম দেখালোঁ, সেইখন এতিয়া ঘূৰি আহিছে বহুত দূৰেদি। এনেকৈ চালে একদম সাগৰৰ মাজত থকা আন পাই গাইছ। আৰু গাইছ এনেকৈ ঘূৰি ঘূৰি এতিয়া গৈ আছোঁ আমি। এই আমি য'ত উঠিছিলোঁ তাতে নামাই দিব, আৰু মোবাইলটো পৰিব বুলি ভয় লাগে গাইছ, বাৰে বাৰে সেইটো ভয় আহি থাকে। যদি পৰি যায় এইটোতো নাপামতো আৰু। চাওক ওপৰত আছিলোঁ, মই তলত আহিছোঁ কাৰণ বৰষুণ দি আছে। বৰষুণ দিলেও মানুহ আছে কিন্তু ওপৰত। আৰু গাইছ কালি দিনটো ঘূৰি ঘূৰি ৰাতিতে ঘৰত নগ'লোঁ, ৰাতিটো গুৱাহাটীতে থাকি গ'লোঁ মই। আৰু কালি দিনত মানে শুৱালকুছিত গ'লোঁ। শুৱালকুছিত কি হ'ল, তাঁতশালকেইখন ভালকৈ আপোনালোকক দেখাম বুলি ভাবিছিলোঁ। কাৰণ কি হৈছে, তাতে আমি সুধি চালোঁ, গম পালোঁ তাৰমানে কি হ'ল, আজিকালি বোলে তাৰমানে দেখুৱাটো মানা আছে। কাৰণ দেখুৱাৰ পিছত বোলে ভিডিঅ' কৰি কিনে সেই বস্তুটো মানে ডুপ্লিকেট কৰে কিছুমানে। সেইকাৰণে মানে ভিডিঅ' কৰিব নিদিয়ে। আৰু এঘৰ মানুহৰ তাত এখন তাঁতশাল দেখা পালোঁ, সেইখনে অলপমান দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। তাৰপিছত আমি পোনে পোনে আহিছোঁ শিঙিমাৰি হৈ আমি গুৱাহাটী উমানন্দতো সেই একেই হ'ল। উমানন্দত যাব বিচাৰিলোঁ, মানে পানী জাহাজত উঠি আপোনালোকক দেখাইছিলোঁ। আৰু উমানন্দটো মানে কি হ'ল, পানী যিহেতু বেছি, তাত মানে ধাৰটো বেছি কাৰণে জাহাজখন তাত ৰখাব নোৱাৰে। সেইকাৰণে মানে তাতে ভিতৰত নগ'ল, চাইডেদি ৰাউণ্ড মাৰি ঘূৰি আহিছে। তাৰপিছত আকৌ আমি কি কৰিলোঁ, ফেঞ্চি বজাৰ সোমালোঁ। ফেঞ্চি বজাৰত আপোনালোকক দেখুওৱা নাই। তাৰপিছত আমি অলপমান ঘূৰা ফুৰা কৰি লাষ্টত মই ৰুমত আহিলোঁ। তেখেতসকলকো নামাই দিলোঁ। তেখেতসকলে মানে বাহিৰৰ পৰা আহিছে, কেৰেলাৰ পৰা আহি মোক কৈছে অলপমান ঘূৰাক। মই সেনেকৈ ঘূৰালোঁ, মানে যিখিনি পাৰোঁ চেষ্টা কৰিলোঁ সেই তেখেতসকলক ঘূৰাব। তাৰপিছত তেখেতসকলে বেলেগ ৰুম বুকিং কৰি ল'লে, মই ইয়াতে থাকি গ'লোঁ দীঘলী পুখুৰী পাৰৰ ওচৰত। ইয়াতে মোৰ ঘৰৰে ৰুম বুলি ক'ব পাৰি, মানে ইয়াতে থাকি গ'লোঁ মই। আৰু ৰাতিপুৱাই উঠি দুটামান বস্তু দেখাই আছোঁ আপোনালোকক, চাওক।
এই বিল্ডিংটোৰ ছাদখনৰ ওপৰত চাওক, মই মোটামুটি আপোনাৰ 5 তলা ওপৰত আছোঁ। আমি গাঁৱতে মানুহে কিছুমান মানে বস্তু কৰিব হেলা কৰে, কিন্তু টাউনত চাওক কি মানে এই মাছৰ যে কাৰ্টনটো আছে, মাছৰ কাৰ্টনত মাটি দি কিনে কি মানে ইয়াতে চব্জি খেতি কৰিছে চাওক। সেইটো অমিতাৰ পুলি চাওক, আৰু এইবিলাক কিবা শাক চব্জি, এইটো তুলসী, এই নেমু টেঙা চাওক, নেমু টেঙা লাগি আছে এইবিলাক চাওক, এইডাল নেমু টেঙা, এইবিলাক চাওক বিলাহী, এইডাল জলকীয়া, তাৰপিছত ইফালে আছে তিতা কেৰেলা, নেমু টেঙা, এইডাল আছে আপোনাৰ নিমপাত চাগে, নিমপাত, নেমু টেঙা ইফালে, আৰু ইফালে আছে চাওক, ইফালে দেখাই আছোঁ মই, এইফালে চাওক এইডাল ভেদাইলতা, তাৰপিছত ইফালে কিবা ফুল, তাৰপিছত এইটো কিবা শাক, এইটো দুলুম ফুল, এইটো আছে বেঙেনা, এইটো কেৰেলা লাগি আছে, বেঙেনা, তিতা কেৰেলা, শাক চাওক, সেইফালে বহুত আছে ফুলৰ গছ। এতিয়া গাইজ এটা কথা, আমি গাঁৱৰ মানুহবিলাকে ইমান মাটি থকাৰ পিছতো মানে খেতি কৰিব হেলা কৰোঁ, কিন্তু টাউনৰ মানুহ মাটি নাই তথাপিও মানে বিল্ডিঙৰ ওপৰত ছাদত এনেকৈ মানে বাকচত খেতি কৰি কিনে মানে অৰ্গেনিক বস্তু, যিটো আপোনাৰ সাৰ চাৰ নিদিয়াকৈ সেইটো বস্তু খাই আছে। সেইকাৰণে আমাৰ গাঁৱৰ মানুহৰ বেমাৰ আজাৰ যে বেছি, সেইকাৰণে বেছি। গাঁৱৰ মানুহে যিকোনো শাক চব্জি কৰিলে মানে সাৰ মাৰে, কিবা মাৰে, বা মাটি থকাৰ পিছতো এইবিলাক কৰিব চেষ্টা নকৰে। কিন্তু টাউনৰ মানুহে চাওক, মাটিও নাই তথাপি এই 5 মহলীয়া বিল্ডিঙৰ ওপৰত, মই কিমান ওপৰত আছোঁ চাওক, এই তলত চালে গম পাব, 5 মহলীয়া বিল্ডিঙৰ ওপৰত আছোঁ বৰ্তমান। কিন্তু এই 5 মহলীয়া বিল্ডিঙৰ ওপৰত ছাদত এইবিলাক খেতি কৰিছে, আপোনালোকে ভাবি চাওক। গতিকে কিমান এটা মানে ভাল লগা কথা। এই বস্তুটো চাওক গাইজ, এইটো গছত ঠানি কি ধুনীয়া লাগিছে চাওক, ধুনীয়া লগাৰ কাৰণে ইয়াতে আনি কিনে ইয়াতে কোনোবাই থৈ দিছে চাওক, কি ধুনীয়া লাগে। আৰু এনেকৈ বস্তাত মাটি ভৰাই ভৰাই থৈ দিছে, আৰু কিবা লগাব চাগে। এয়া চাওক এল'ভেৰাৰ গছ, আৰু ইয়াতে চাওক পিঁয়াজ নে নহৰু লগাইছে, এইবিলাক পিঁয়াজ নহৰু, এইবিলাক চাওক কিবা কিবি ফুল গছ আছে, মই নাজানো, এইবিলাক চিনি নাপাওঁ। এইফালে চাওক কিমান ধৰণৰ মানে উদ্ভিদ ইয়াতে মানে ৰুইছে চাওক। এইফালে এইডাল কিবা লাও নে কোমোৰা, এইফালে চাওক নেমু টেঙা লাগি আছে চাওক, যিফালে চাই সিফালে পাব। সেইফালে নেমু টেঙা চাওক, ইফালে এইটো চাওক পুদিনা, এইটো পুদিনা চাওক, এইটো এটা বস্তু চাওক, গাঁৱত কেঁচাই খোৱা আলু, কেঁচাই যে খায় সেইটো আলু। আৰু এইফালে চাওক বেঙেনা গছ, এইফালে এইবিলাক জলকীয়া লাগি আছে, ইফালে বেঙেনা, সিফালে আছে, যিফালে চাই সিফালে পাব গোটেই বিল্ডিংটোতে। আৰু মই কিমান ওপৰত আছোঁ চাওক গাইজ, মানুহে ইচ্ছা কৰিলে কি কৰিব নোৱাৰে। চাওক মই কিমান ওপৰত আছোঁ, আৰু মোৰ গাড়ীখন তাতে পাৰ্কিং কৰিছোঁ, এইখন ৰঙাখন তলত পাৰ্কিং কৰি থৈ দিছোঁ, গাড়ীখন চোৱাই নাছিলোঁ চাওক, সেইখন তলত। চাওক সেইটো দীঘলী পুখুৰী, এইটো দীঘলী পুখুৰী পানী সেইপিনে আছে। মই এইটো ৰাস্তাৰে সোমাই আহিছোঁ, এইটো বিল্ডিঙত আছোঁ। আৰু চাওক গাইজ, চাওক টাউনৰ মানুহে মাটি নাই তথাপি মানে বিল্ডিঙৰ ছাদৰ ওপৰত কিমান খৰচ কৰি কিনে কিমান কি কৰিছে চাওক। চাৰিওফালে যিফালে চাই সিফালে কিমান ডাঙৰ বাগান এখন ক'ব গ'লে, ইফালে এই সিফালেও আছে, কি ক'ব চাওক। আমি গাঁৱৰ মানুহ এলেহুৱা হয়নে নহয়? ইমান মাটি বাৰী থকাৰ পিছতো আমি এইবিলাক কৰিব চেষ্টা নকৰোঁ। এই ইয়াতে চাওক পাতে গজা উদ্ভিদ, এইবিলাকৰ ৰাখি থৈ দিছে চাওক, পাতে গজা, এইটো বিৰাট উপকাৰী হয়। এই বস্তুটো যদি ৰাতিপুৱা আপুনি খালী পেটত বটি কিনে ৰসটো খালী পেটত খাব পাৰে, এইটো কিডনী পৰিষ্কাৰ কৰে, কিডনী যদি পাথৰ হয় পাথৰটো ওলাই যায়, কিডনী পৰিষ্কাৰ হয়। কি ধুনীয়া ধুনীয়া বস্তু লগাইছে চাওক, এইবিলাক উদ্ভিদ গাঁৱলীয়া বস্তু। আজিকালি মানুহে যে কয় গাঁৱতে নাপায় কিছুমান বস্তু, কিন্তু টাউনত উপলব্ধ এইবিলাক বস্তু চাওক। এইফালে চাওক গাইছ, এইডাল জেতুকা গছ, জেতুকাও ৰুইছে ইয়াত চাওক। তাৰপিছত এইডাল আছে পমা, মানে কি ক'ম আৰু চাওক। ইফালে আৰু কিবা কিবি লগাইছে, এইডাল হয়তো তেতেলী, হয়তো আমলখি হ'ব পাৰে চাওক। এইবিলাক চাওক নেমু টেঙা কেনেকৈ লাগি আছে,
আৰু এনেকৈ ঘূৰি ঘূৰি গাড়ী অৱশেষত ঘৰমুৱা হ'ম আজি। আৰু যোৱা ৰাতি ভালকৈ টোপনি আহিছে, কিন্তু মই মানে মোৰ এটা দাদাৰ ৰুম আছে, তাৰ সেই ৰুমতে থাকিলোঁ, গমেই পালে আপোনালোকে দেখাইছে। আৰু এটা বস্তু আপোনালোকক দেখাইছোঁ মই, সেই বিল্ডিংটো মই যিটো বিল্ডিঙত আছিলোঁ যোৱা ৰাতি যিটো বিল্ডিঙত আছিলোঁ মই, সেইটো মানে প্ৰায় 7 মহলীয়া অট্টালিকা। মই আছিলোঁ 6 তলাত থাকি মই ওপৰৰ ছাইডত মানে ফুৰিব গ'লোঁ। ফুৰিব যাই এটা বস্তু দেখা পাই মোৰ ভাল লাগিল, আৰু আপোনালোককো মই সেইটো বস্তু দেখালোঁ। কিন্তু এই যিটো 6 মহলীয়া অট্টালিকাৰ ওপৰত মানে 7 মহলীয়া অট্টালিকাৰ ওপৰত মানে যিবিলাক খেতি কৰিছে, মানে সেই মাছৰ যে কাৰ্টনবিলাক থাকে, সেই কাৰ্টনবিলাকত যিখিনি খেতি কৰিছে মানে চাই খুবেই ভাল লাগিছে। আৰু নেমু টেঙাবিলাক ইমান ধুনীয়াকৈ লাগিছে, মানে থোপা থোপে লাগি আছে, বিলাহী, জলকীয়া, তাৰমানে বহুত ধৰণৰ খেতি কৰিছে। আৰু কিন্তু এটা কথা মোৰ ভাল লাগিল কি জানেনে, মানে গাঁৱৰ মানুহে ইমান মাটি থকাৰ পিছতো ইমান অৱহেলা কৰি খেতি বাতি নকৰে। কিন্তু টাউনত মাটি নাই, তথাপিও তেখেতসকলে কিমান যত্ন কৰি তেখেতসকলে কিবা এটা কৰিব চেষ্টা কৰিছে। গতিকে সেইটো বস্তু ভাল লাগিল মোৰ। আৰু তেখেতসকলেও যে মোৰ যে মানে এটা খেতি কৰাৰ ইচ্ছা আছে তাত গম পোৱা যায়। আৰু তেখেতসকলে ধুনীয়াকৈ তাত মানে খেতি কৰিছে যদিও তাত মানে সাৰ প্ৰয়োগ কৰা নাই। আৰু তেখেতসকলে মানে বেছি ঘূৰিব ইচ্ছা কৰা নাই, মানে ছায়েন্স মিউজিয়ামত সোমাইছে। তাৰপিছত আৰু ছায়েন্স মিউজিয়ামত আচলতে এটা কথা, মানে তাত ভিডিঅ' এলাও নাই, ফটো এলাও নাই, সেইকাৰণে মই তাত ভিডিঅ' কৰিব পৰা নাই। গতিকে যিখিনি জেগাত ঘূৰিছোঁ মই সেইখিনি আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। উমানন্দতো গৈছিলোঁ, উমানন্দত যাব চেষ্টা কৰিছিলোঁ, যিহেতু তাৰমানে উমানন্দত কি হৈছে, পানী যিহেতু বহুত বেছি হৈছে, ব্ৰহ্মপুত্ৰত বাঢ়িছে, সেইকাৰণে তাত যাব পৰা অৱস্থা নাই। কাৰণ সেই জাহাজখন নিয়াৰ পিছত তাত মানে ৰখাব পৰা আচলতে হেৰিটো কেপাচিটিটো মানে কমি গৈছে। কাৰণ যিহেতু পানীৰ ধাৰটো বহুত বেছি, সেইকাৰণে তেখেতসকলে মানে ভয় কৰিছে, নিব খোজা নাই। সেইকাৰণে তেখেতসকলে কৈছে যে উমানন্দৰ চাইডে একবাৰ ঘূৰাই লৈ আহিম। সেনেকৈ উঠিলোঁ আমি, উপায় নাই আৰু। গতিকে তেখেতসকলকো সেনেকৈ উঠালোঁ। তাৰপিছত তেখেতসকলে ফেঞ্চি বজাৰত সোমালে, ফেঞ্চি বজাৰত সোমাই অলপ বজাৰ কৰিলে, চেণ্ট্ৰেল মলত সোমালে, সেনেকৈ অলপ ঘূৰা পকা কৰিলোঁ। চেণ্ট্ৰেল মলত মই আচলতে সোমোৱা নাই, নহ'লে ভিডিঅ' কৰিব পাৰিলোঁ। মই ইচ্ছা কৰি সোমোৱা নাই, কিবা ভাল লগা নাছিল মোৰ গাটো, সেইকাৰণে মই গাড়ীতে থাকিলোঁ। আৰু এনেকৈ ঘূৰি ঘূৰি অৱশেষত আজি ঘৰমুৱা হ'লোঁ। গতিকে আৰু ভিডিঅ'বিলাক যিসকলে চাই তেখেতসকলে নিশ্চয় যদি ভাল লাগে তেখেতসকলে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু লাইক শ্বেয়াৰখিনি কৰি দিব। তেতিয়া এনেকৈ যিমান পাৰোঁ সিমান চেষ্টা কৰিম ভিডিঅ' দিবলৈ। আৰু যেতিয়া পইচা মানে ভালকৈ পোৱা হ'ম, তেতিয়া কিবা কিবি আশা আছে, সেইবিলাক মানে আশা বুলি কওঁতে আৰু হয়তো বহুতে ভাবিব পাৰে যে পইচাটো আহি পাবি, আমাৰ কি হ'ব। গতিকে সেইটো নাভাবিব, কাৰণ মোক লৈও ভিডিঅ'টো মই বনোৱা নাই। যদি পইচা ধৰি লওক বেছিকৈ পোৱা আৰম্ভ হয়, তেতিয়া হয়তো দুখীয়া গৰীবকো সহায় কৰিব পাৰিম, কিবা এটা কৰিব পাৰিম। গতিকে মনত খুবেই ইচ্ছা এটা আছে। গতিকে পইচা নহ'লেতো একো নাই। গতিকে পইচা পোৱাৰ পিছতহে কিবা এটা নহয় কিবা এটা কৰিব পাৰিম, আপোনালোকক দুখীয়া গৰীবক দুই এটা সহায় কৰিব পাৰিম, বা কিবা এটা অনুষ্ঠানতে কিবা এটা অনুদান দিব পাৰিম। গতিকে তাকে লৈ চেনেলটো খুলিছিলোঁ মই, সেই আশাত। গতিকে সকলোৱে যাতে ছাবস্ক্ৰাইব কৰে, শ্বেয়াৰ কৰে। আৰু এইখিনি আছিল ক'ব লগা। গতিকে ভিডিঅ'টো কেনে পালে জনাব, কিবা যদি ভুল হৈছে কমেণ্ট কৰি জনাব, আৰু যদি কিবা ভুলতে কোৱাও যায় তথাপি মাফ কৰি দিব, জানি নাজানি হয়তো কিবা কোৱা যাবও পাৰে। গতিকে আজিলৈ এইখিনি আছিল, আৰু এটা নেক্সট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। তেতিয়ালৈ থেংক ইউ, বাই বাই, জয় আই অসম।